নমস্কাৰ পুনৰ SSA অৰ্থাৎ সমগ্ৰ শিক্ষা অভিযানৰ আণ্ডাৰত চাকৰি ওলাইছে যিসকলে টেট পাছ কৰি থৈছে বা টেট পাছ কৰা নাই তেওঁলোকে এই পদৰ বাবে আবেদন কৰিব পাৰিব গতিকে টেট পাছ সাৰ্টিফিকেট থাকিলে কি পদৰ বাবে আবেদন কৰিব পাৰিব বা টেট পাছ নকৰাসকলে কেনেকুৱা পদত আবেদন কৰিব পাৰিব তাৰ সবিশেষ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যিসকলে টেট পাছ কৰি এটা চাকৰিৰ বাবে আশাৰে ৰৈ আছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট গতিকে আহকচোন পলম নকৰি বিজ্ঞাপনটি আলোচনা কৰোঁ স্ক্ৰীনত দেখা পাব এডভাৰটাইজমেণ্ট ফৰ এংগেজমেণ্ট ইন নেতাজী সুভাষ চন্দ্ৰ বোস আৱাসীয় বিদ্যালয় আণ্ডাৰ সমগ্ৰ শিক্ষা অভিযান অৰ্থাৎ আৱাসীয় মানে ৰেচিডেঞ্চিয়েল স্কুল হ'ব তাত কি হ'ব পোষ্টটো ওলাইছে এটা চাওক কি লিখা আছে ডেটটো কিন্তু উল্লেখ কৰা নাই যদিও আমাৰ এই ডেটটো ইম্পৰ্টেণ্ট নহয় আসল ইম্পৰ্টেণ্ট ডেটটো হৈছে লাষ্ট ডেট কেতিয়া এটা চাওক এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম এলিজিবল কেণ্ডিডেটছ ফৰ দ্য ফলোয়িং পজিশ্যনছ ফৰ এংগেজমেণ্ট ইন নেতাজী সুভাষ চন্দ্ৰ বোস আৱাসীয় বিদ্যালয় ৰেচিডেঞ্চিয়েল স্কুল ফৰ বয়জ এট ডিমা হাছাও ডিষ্ট্ৰিক্ট আণ্ডাৰ হাৰাংগাজা ব্লক ডিমা হাছাও ডিষ্ট্ৰিক্টৰ হাৰাংগাজা ব্লকত যিখন ৰেচিডেঞ্চিয়েল স্কুল আছে বয়জৰ হয় কেৱল সেইখনত পোষ্ট ওলাইছে চাওক কি লিখা আছে তাৰপিছত দ্য এংগেজমেণ্ট উইল বি অন কণ্টেক্সুৱেল বেচিছ ফৰ 11 মান্থছ পিৰিয়ড পোষ্টখিনি কণ্টেক্সুৱেল হয় সকলো পোষ্ট বহুত পোষ্ট আজিলৈকে কণ্টেক্সুৱেলি দি থৈছে কিন্তু তেওঁলোকক কেতিয়াও 11 মান্থ হ'লেও তেওঁলোকক এৰুৱাই নিদিয়ে তেওঁলোকক পুনৰ কৰিয়ে থাকে গতিকে 11 মান্থছ বুলি আপোনালোকে ভয় নাখাব বা নেগলেক্ট নকৰিব কাৰণ পিছলৈ বঢ়াই দিবও পাৰে বা আমি আগত দেখিছোঁ 2008তে পোৱা কণ্টেক্সুৱেল টিচাৰখিনি আজি পৰ্যন্ত তেওঁলোকক এৰুৱাই দিয়া নাই আৰু তেওঁলোকৰ দৰমহা প্ৰায় ৰেগুলাৰ কৰি দিলে মাত্ৰ দুই এটা সুবিধাহে কম প্ৰায় ৰেগুলাৰ হয় আৰু স্কেল ৰেগুলাৰ টিচাৰ যেনেকৈ স্কেলত দৰমহা পায় তেওঁলোকৰ তেনেকৈ স্কেলতে দৰমহা পায় গতিকে ইয়াত যে মই আপোনালোকক এৰুৱাই দিব বা নিদিয়ে সেই সম্পৰ্কত মই গেৰাণ্টি নিদিওঁ কিন্তু নেগলেক্টো নকৰিবলৈ কৈছোঁ দ্য ছুপাৰিণ্টেণ্ডেণ্ট উইল হেভ টু ৰিচাইড ইন দ্য স্কুল কাম হোষ্টেল কেম্পাছ ইন ৱৰ্কিং ডেজ এণ্ড ইন হলিডেজ এক্সেপ্ট ইন দ্য ভেকেশ্যন হুৱেন চিলড্ৰেন উইল গ' হোম ছুপাৰিণ্টেণ্ডেণ্ট পোষ্টৰ কাৰণে যদি আপুনি এপ্লাই কৰে তেতিয়াহ'লে এই পইণ্টটো খুবেই ইম্পৰ্টেণ্ট ক'ত থাকিব লাগিব উল্লেখ কৰি দিছে হোষ্টেল কেম্পাছত থকাটো বাধ্যতামূলক লগতে দেওবাৰে ছুটি পালেও ঘৰলৈ যাব নোৱাৰিব যেতিয়া ষ্টুডেণ্টবিলাক ভেকেশ্যনত ঘৰলৈ যাব যেনেকৈ ছামাৰ ভেকেশ্যনত দীঘল ভেকেশ্যন হয় তেতিয়া ঘৰলৈ যাব তেতিয়া ছুপাৰিণ্টেণ্ডেণ্টে ঘৰলৈ যাব পাৰিব অন্যথাই তেওঁ যোৱাটো প্ৰায় মানে কষ্টকৰ হ'ব বা যাব নোৱাৰিব আহকচোন তেন্তে এডভাৰটাইজমেণ্টটো কি পোষ্ট ওলাইছে ন তাত আলোচনা কৰোঁ প্ৰথম পোষ্টটো আছে ছুপাৰিণ্টেণ্ডেণ্ট ফৰ মেল কেণ্ডিডেটছ অনলি কেৱল মতা মানুহেহে এপ্লাই কৰিব পাৰিব ইয়াত নাম্বাৰ অফ পজিশ্যন 1 মাত্ৰ এটা পোষ্ট আছে আৰু কোৱালিফিকেশ্যন কি লাগিব মাষ্টাৰ ডিগ্ৰী ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি প্ৰিফাৰেবলি ইন চাইক'লজি অৰ MSW এটলিষ্ট 3 years এক্সপিৰিয়েঞ্চ অৰ্থাৎ কি লাগিব ইয়াত টেট পাছ চাৰ্টিফিকেট নালাগে মই আগতে উল্লেখ কৰিছোঁ যে টেট নহ'লেও এপ্লাই কৰিব পাৰিব এতিয়া কি ক'লে ছুপাৰিণ্টেণ্ডেণ্ট পোষ্টটোৰ কাৰণে মাষ্টাৰ ডিগ্ৰী উইথ MSW হ'লেই হ'ল লগতে 3 বছৰ এক্সপিৰিয়েঞ্চ আৰু ফিক্স চেলাৰী হৈছে 24,000 পাৰ মান্থ 24,000 নেক্সট আছে কাউন্সিলৰ এটা পোষ্ট ওলাইছে ইয়াৰো কোৱালিফিকেশ্যন হৈছে মাষ্টাৰ ডিগ্ৰী উইথ MSW আৰু 1 বছৰ এক্সপিৰিয়েঞ্চ আৰু ফিক্স চেলাৰী হৈছে 22,000 প্ৰতি মাহে গতিকে এই দুটা পোষ্টৰ কাৰণে টেটৰ প্ৰয়োজন নাই এতিয়া নেক্সট টেট পাছ কৰাসকলৰ কাৰণে কেনেকুৱা ধৰণৰ পোষ্ট ওলাইছে সেইখিনি আলোচনা কৰিম চাই লওক পইণ্ট নম্বৰ 3টো দেখিব এছিষ্টেণ্ট টিচাৰ আৰ্টছ দুটা পোষ্ট ওলাইছে গ্ৰেজুৱেট ইন আৰ্টছ ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ এ কোৱালিফিকেশ্যন ইন আপাৰ প্ৰাইমেৰী টেট ছ'চিয়েল ছায়েন্স এণ্ড হেভিং BEd যদি আৰ্টছৰ আপুনি এছিষ্টেণ্ট টিচাৰ হ'বলৈ বিচাৰে তেন্তে আৰ্টছত গ্ৰেজুৱেট হ'ব লাগিব লগতে আপোনাৰ UP টেট পাছ চাৰ্টিফিকেট থাকিব লাগিব কিহত ছ'চিয়েল ছায়েন্সত পাছ হ'ব লাগিব লগতে BEd থকাটো আজিকালি সকলোতে কম্পালচৰি আৰু চেলাৰী হৈছে 22,000 প্ৰতি মাহে ঠিক একেদৰে এছিষ্টেণ্ট টিচাৰ ছায়েন্সৰ হ'বলৈ হ'লে আপুনি ছায়েন্সত গ্ৰেজুৱেট হ'ব লাগিব আৰু হোৱাৰ লগতে UP টেট পাছ হ'ব লাগিব কি ছাবজেক্ট লৈ হ'ব লাগিব মেথছ এণ্ড ছায়েন্স থকা হ'ব লাগিব আৰু BEdটো সকলোতে কম্পালচৰি আৰু ফিক্স চেলাৰী ছেইম 22,000 টকা প্ৰতি মাহে নেক্সট আকৌ দিছে এছিষ্টেণ্ট টিচাৰ সব পইণ্ট নম্বৰ 3টোত আমি পাইছিলোঁ এছিষ্টেণ্ট টিচাৰ আকৌ পইণ্ট নম্বৰ 5টো পাইছোঁ এছিষ্টেণ্ট টিচাৰ কিয় বেলেগকৈ দিছে চাওক গ্ৰেজুৱেট ইন আৰ্টছ ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ ইংলিছ এজ মেজৰ ছাবজেক্ট এণ্ড কোৱালিফাইড ইন আপাৰ প্ৰাইমেৰী টেট ছ'চিয়েল ছায়েন্স এণ্ড হেভিং BEd অৰ্থাৎ এইটো এক্সট্ৰাকৈ দিয়া অৰ্থ এইটোৱে যে
গ্ৰেজুৱেট এনি গ্ৰেজুৱেট হ'লে নহ'ব ইয়াত কি হ'ব উইথ ইংলিছ মেজৰ হ'ব লাগিব ইংলিছ মেজৰ হ'লেহে এই পইণ্ট নম্বৰ 5টো পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব ইংলিছ মেজৰ হ'ব লাগিব লগতে টেট পাছটো বাধ্যতামূলক লগত বিএডটো লাগিবই আৰু চেলাৰী সেম 22,000 টকা এণ্ড লাষ্ট পইণ্ট নম্বৰ 6টো হৈছে কম্পিউটাৰ টিচাৰ নম্বৰ অফ পোষ্ট কিমান 1 হয় আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেট উইথ মিনিমাম 1 year ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন and minimum 1 year work experience in computer related work in any institution কোনো সরকারি হ'ব লাগিব বুলি কথা নাই any institution দিয়া আছে গতিকে কম্পিউটাৰ কাৰণে কি নালাগে কোনো টেট নালাগে গ্ৰেজুৱেট উইথ ডিপ্ল'মাখন থাকিলেই হ'ল আৰু ফিক্স চেলাৰী হ'ব কিমান 18,000 টকা গতিকে টেট নথকা সকলেও এপ্লাই কৰিব পাৰিব টেট থকা সকলেও এপ্লাই কৰিব পাৰিব কিন্তু তেওঁলোকৰ পোষ্টবিলাক হ'ব বেলেগ বেলেগ তেন্তে হওক আমি আলোচনা কৰোঁ ৰিলেক্সেশ্যনবিলাক কেনেকুৱা ধৰণৰ আৰু লাষ্ট ডেট কেতিয়া এজ হৈছে বিলো 45 years এজ অন 1st October 2022 1 অক্টোবৰ 2022 আগত বয়স 45 বছৰ হ'ব লাগিব তাতকৈ যদি বেছি হৈ যায় তেন্তে নহ'ব কিন্তু যদি SC ST ST হিলছ OBC হয় তেতিয়াহ'লে 5 বছৰ ৰিলেক্সেশ্যন আছে একৰ্ডিং টু গভ ৰুল নেক্সট আপুনি কেনেকৈ কি ডকুমেণ্টছ লৈ আহিব লাগিব বা কেনেকৈ এপ্লাই কৰিব লাগিব তাক আহক তাৰ বিষয়ে আলোচনা কৰোঁ ওৱান কেণ্ডিডেট কেন এপ্লাই ফৰ অনলি ওৱান পোষ্ট অনলি এটা পোষ্টৰ কাৰণে কেৱল এজন কেণ্ডিডেটে কেৱল এটা পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব এজন কেণ্ডিডেট দুটা পোষ্টৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব নেক্সট আছে এপ্লিকেশ্যন ইন প্লেন পেপাৰ ষ্টেটিং নম্বৰ 1 নেম অফ দ্য পোষ্ট এপ্লাইড ফৰ কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো লিখিব লাগিব নেম অফ এপ্লিকেণ্টৰ নেম লিখিব লাগিব পাৰ্মানেণ্ট এড্ৰেছ নিজৰ এড্ৰেছটো লিখিবই লাগিব এড্ৰেছ ফৰ কমিউনিকেশ্যন কণ্টেক্ট মোবাইল নম্বৰ এজ অন 0101 0200 এইটো ধৰিব নোৱাৰিলোঁ এইটো ডেটটো আপুনি ফিল আপ কৰিব নালাগে ইয়াত যেতিয়া এপ্লাই কৰিবলৈ আহিব তেতিয়া সুধি ল'লেই হ'ল এইটো নেক্সট আহিলে 7 পইণ্ট এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ কোৱালিফিকেশ্যন কি আছে লিখিব লাগিব ৱৰ্কিং এক্সপিৰিয়েঞ্চ এলং উইথ 1 পাছপৰ্ট চাইজ ফটোগ্ৰাফ চেল্ফ এটেষ্টেড এণ্ড attested copies of testimonials relating to the educational qualification and experience should be submitted to the office of the district mission coordinator SS Dimahasal latest by 28/11/2022 before 5 PM গতিকে এডুকেশ্যন কোৱালিফিকেশ্যন গোটেইখিনি লৈ মেলি কোন তাৰিখৰ আগত জমা দিব লাগিব 28/11/2022 অৰ্থাৎ 28 নৱেম্বৰৰ গধূলি 5টা বজাৰ আগত জমা দিব লাগিব ক'ত জমা দিব লাগিব বুলি ক'লে ইয়াত ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ SS ডিমাহাছাও ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অফিচত জমা দিব লাগিব আৰু নেক্সট আছে নেম অফ দ্য পোষ্ট এপ্লাই ফৰ শুড বি ক্লিয়াৰলি মেনশ্যন ইন দ্য টপ অফ দ্য এনভেলপৰ ওপৰত কিন্তু কিউ পোষ্টৰ কাৰণে এপ্লাই কৰিছে ভালকৈ লিখি দিব লাগিব নেক্সট লিষ্ট অফ এলিজিবল কেণ্ডিডেট উইথ ডেট ভেনু এণ্ড টাইম অফ ডকুমেণ্টছ ভেৰিফিকেশ্যন কাম ইণ্টাৰভিউ উইল বি চাৰ্কুলেটেড ইন দ্য অফিচ নটিছ বৰ্ড অফ দ্য অফিচ অফ দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা ডিমাহাছাও ডিষ্ট্ৰিক্ট গতিকে পিছত যি ইণ্টাৰভিউ কাৰণে কেতিয়া ডেট দিব ডকুমেণ্টছ ভেৰিফিকেশ্যন কেতিয়া হ'ব তাৰ সম্পৰ্কে নটিছ বৰ্ডত পিছত উল্লেখ কৰিব বুলি ইয়াত লিখিছে নেক্সট আছে দ্য এলিজিবল কেণ্ডিডেট উইল হেভ টু এপিয়াৰ ইন দ্য ডকুমেণ্টছ ভেৰিফিকেশ্যন এণ্ড ইণ্টাৰভিউ অন দ্য ডেট ভেনিউ এণ্ড টাইম স্পেচিফিক উইথ অল অৰিজিনেল ডকুমেণ্টছ টেষ্টিমনিয়েলছ আমি সকলোৱে জানো ইণ্টাৰভিউ কাৰণে যেতিয়া মাতে বা ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ মাতে তেতিয়া সদায় অৰিজিনেল ডকুমেণ্টছ লৈ আহিব লাগে বা অনাটো বাধ্যতামূলক no separate call letter will be issued no TEDA will be paid for attending the verification come interview জানো TEDA আমাক কেতিয়াও নিদিয়ে আচ্ছা তেতিয়াহ'লে আপোনালোকে বুজি পালে এটা কেনেকুৱা ধৰণৰ ডকুমেণ্টছ লাগিব আৰু কি পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব টেট থাকিলে কেনেকৈ এপ্লাই কোনটো পোষ্টত এপ্লাই কৰিব পাৰিব বা নাথাকিলে কেনেকুৱা ধৰণৰ পোষ্টত এপ্লাই কৰিব পাৰিব গতিকে আপোনাৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে তেন্তে এটা ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ইয়াৰ পিছৰ নটিফিকেশ্যনবিলাক পাই থাকিবলৈ বা এনেধৰণৰ বিভিন্ন ইম্পৰ্টেণ্ট নটিফিকেশ্যন পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব গতিকে আজিলৈ ইমানেই ধন্যবাদ